মোৰ ইউটিউব চেনেললৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই যে আপোনালোক এটা বস্তু দেখুৱাই আছোঁ, এইটো চাওক, এইটো এটা মোবাইল। এই চাওক, এইটো এটা মোবাইল। এইটো মোবাইলটো এতিয়া একো কাম নাই, মানে কি পৰি কিনে ডিছপ্লেখন গৈছে। তাৰপিছত আপোনাৰ মোবাইলটোৰ কিন্তু বহুত কোৱালিটি আছে। যেনে এইটো এটা লাইট আছে, এনেকৈ খুলি দিব পাৰি, এইটো লাইট আছে। তাৰপিছত আপোনাৰ এইফালেতো লাইট আছে। আপোনাৰ ধৰক জৰা চাব হ'লে এইটো মানে একদম ভাল আৰু হেৰি নালাগে, টচ নালাগে। আৰু এটা বস্তু আছে, এণ্টিনাও আছে। মই আপোনালোকক এণ্টিনাডাল ওলাই কিনে দেখুৱাই আছোঁ ৰ'ব। এই চাওক, এইডাল এণ্টিনাও আছে। চবফালে দিয়ে কামত আহে এইটো মোবাইল। বৰ্তমান এইটো মোবাইল চিম টিম ভৰোৱা নাই, মানে কি ধৰক এই আপোনাৰ জৰা চাবৰ কাৰণে সুবিধা। তাৰপিছত আমাক এতিয়া ৰাতি ধৰক হঠাতে বাহিৰত যাব লাগিলে, ধৰক বতাহ বৰষুণ আহিছে, লাইন নাই, তেতিয়া এইটো আমাৰ সুবিধাৰ কাৰণে ৰাখি থৈছোঁ আৰু কি বুলি কয়, এইটো মোবাইলৰ মই এইটো মোবাইল আনিছোঁ আপোনাৰ অনলাইনত আনিছোঁ। কিমান ল'লে? 1100 টকা ল'লে। 1100 লৈছিল ন? 1100 টকা লৈছিলে এইটোত। আপোনাৰ এই পাৱাৰ আছে, টৰ্চটোৰ পাৱাৰ আছে। টৰ্চ নহয় আকৌ, চৰি, মোবাইলটোৰ নাম হৈছে আইকাল। চাওকচোন বস্তুৰ নাম আইকাল বোলে নাম। বেটাৰীও কিন্তু ডেঞ্জাৰ বেটাৰী। পিছফালে চাওকচোন, ইয়াতে আছে বেটাৰীটো। ইয়াতে বেটাৰীটো আছে। বেটাৰীও কিন্তু এলা বেটাৰী নহয়, বেটাৰীও ডাঙৰ বেটাৰী। বোলে আপোনালোকক দেখুৱাই দিম আৰু এইটো। মোৰ এখেতে কৈছে 10,000ৰ বেটাৰী বোলে এইটোত আছে। মই বিশেষ নাজানো, মোৰ এখেতে কৈ আছে, মই কিন্তু কৈছোঁ যদি আপোনালোকে ধৰক মোবাইল কিনিম বুলি ভাবিছে, এনেকুৱা মোবাইল এটা নিশ্চয় কিনিব। বেয়া হ'লেও তাৰমানে কি টচৰ কাম চলি যায় আৰু, মানে কি ফোন নাহিলেও কমচে কম টচটো আপোনালোকৰ চলিব, এইটো 100% গেৰাণ্টি আছে। চাহটো বহাই দিছোঁ, চাহটো উতলিছে। এতিয়া চাহটো বাৰু বাকি লওঁ। গেছটো বন্ধ কৰি দিলোঁ, চাহটো বাকি লওঁ। মোৰ চাহটো ৰেডি হৈ গ'ল। ৰাতিপুৱা চাহ এখেতকো দিম আৰু ময়ো খাওঁ। ৰাতিপুৱা চাহটো খাই ল'লোঁ, খাই লৈ কিনে বোলো ঘৰটো অকণমান মুচি লওঁ। ঘৰটো মুচি কিনে অলপমান বাহিৰখিনিও অলপমান মুচি লওঁ। বাহিৰখিনি মই মুচি লওঁ, মুচি লৈ কিনে আপোনালোকক লগ পাই আছোঁ। আৰু মোচা কমপ্লিট। এতিয়া অকণমান কাপোৰ ভিজাইছোঁ, কাপোৰখিনি ধুই লওঁ। মোৰ গোটেই কাম চামো কৰা হৈ গ'ল। আপোনাৰ ৰাতিপুৱা চাহ খোৱাও হ'ল, ঘৰ মোচাও হ'ল, আপোনালোকক দেখুৱাইছোঁৱে। এতিয়া মোৰ এখেত দোকানত যাব ওলাইছে, এখেতৰ কাৰণে ভাত বনাইছোঁ। ভাতত আজি একো বেলেগ মানে কি স্পেচিয়েল বস্তু একো নাই, অকল আলু খানা ভাত আৰু আপোনাৰ নিমখ তেল। এনেকৈ কেতিয়াবা খাই চাব ৰাতিপুৱাৰ ভাগত, বহুত ভাল লাগে। মই এখেতক ভাতটো দি লওঁ বাৰু। মই ভাতৰ লগতে একেলগে আলুটো দি দিছোঁ। এতিয়া আলুটো বিচাৰোঁ, আলু বিচাৰি কিনে আলুটো আৰু সানি লওঁ। এতে আছে আলু, এতে দি দিছোঁ। আপোনাক ডাবলকৈ আৰু মই বনাই নাথাকিলোঁ। এইটো চাব পাৰি, এই আলু। মই বাৰু আলুখিনি ওলাই লওঁ। মই আলুটো ওলাই ল'লোঁ। আপোনাৰ চাব পাৰে, যিহেতু ভাতত দিছিলোঁ, ভাত লাগি আছে, এইখিনি বাৰু নুগুচাওঁ, এনেকৈ হেৰি কৰি লওঁ আৰু সানি লওঁ। এখেতে ক'লে কি আলু খানাত তেল দিব নালাগে, ঘিউ দি দিয়া। মই ঘিউ দি দিওঁ, ঘিউটো দি লওঁ আপোনাৰ ইয়াতে। ঘিউ দি কিনে খাবচোন, ভাল লাগে। হৈ যাব বাৰু, বেছি ঘিউ নিদিওঁ, অকণমান দিওঁ, হৈ যাব। মই বাৰু এইখিনি সানি লওঁ, নিমখটো দি লওঁ, দি কিনে সানি লওঁ বাৰু। মোৰ বাৰু আলু খানাও হ'ল, ভাতো দিলোঁ মোৰ এখেতক। আপোনাৰ আলু খানা, জলকীয়া আৰু ইফালে নিমখ, আৰু আপোনাৰ ইয়াতে ঘিউ দিছোঁ। এখেতে ক'লে কি মই তেল নাখাওঁ, মই ঘিউ দি ভাত খাম। যিহেতু সেনেকৈ ক'লে, কিনে একদম নিৰামিষ বুলি ক'লোঁ আৰু ৰাতিপুৱাৰ সময় এনেকৈ দিলোঁ। এখেতে বাৰু খাই লৈ কিনে দোকানত যাব এতিয়া। ৰাস্তাৰে ফুৰিব আহিলোঁ, গধূলি হৈছে, ওচৰত পানী উঠিছে। তাকে আমাৰ এখেতে মই যে মোবাইলটো দেখুৱাইছিলোঁ, সেই মোবাইলটো দি আমি জৰা চাব আহিছোঁ। জৰা চাব মানে এনেই জাষ্ট মাছ চাব আহিছোঁ। আছে মাছ, নোহোৱা নহয়, সৰু সৰু চাইজৰ মাছ আছে। এনেই চাব আহিছোঁ না, অস্ত্ৰ পাতি একো নাই, কুচিয়া একোৰ আছে। এইটো চাইডে মাছ, এইটো আহি আছে, এইটো আহি আছে। এই কুচিয়া বুলি চালোঁ, কিন্তু সাপ ঘূৰি চাওকচোন, লৰি আছে, দেখিছে না? এইডাল সাপ,
এইডাল ওপৰত যে আছে লম্বা হয় এইডাল সাপ এইডাল আমাৰ এখানে মাছ চাই আছে মোৰ একফালে ময়ো কামুৰি আছে ফুৰিব আহিছিলোঁ কিন্তু ধৰিছোঁ মাছ চাব আমাৰ এখানে চাইয়ে আছে আমাৰ ৰাস্তাৰ কাষে কাষে পানী এই আগত দেখা পাইছিলা ইমান মানত দেখা পাইছিলা কুচিয়াটো এইটো মাছ দেখা নাপায় মোৰ কেমেৰাত দেখা নাপাওঁ এটা মাছ আছে দেখা নাপায় কেমেৰাত মাছ এটা আছে ইয়াতে চেং মাছ আমি ঘৰত আহিলোঁ একো এটা নাপালোঁ এনে গৈছিলোঁ মাছ মাৰিব যোৱা নাছিলোঁ কিন্তু এই যে মই কৈছিলোঁ মোবাইলটো নিছিলোঁ যে অকণমান মাছো চাই লওঁ গৈছিলোঁ দাখন আনিব এডাল কুচিয়া পালে এইখন দা আনিছিল এডাল কুচিয়া এডাল পালে এডাল তলত থোৱা আছে এডাল কুচিয়া পালে অলপ আগতে আমি দা অনা নাছিলোঁ এতিয়া দা আনিলোঁ আনি কিনে কুচিয়াডাল একে ঘায়ে ৰাখি দিছে আৰু কুচিয়াডাল যে পাইছিলোঁ অকণমানি কুচিয়া অকণমানি মানে হৈছে আৰু এই এখানি ওলালে বাচিলোঁ ধুই লওঁ ধুই লৈ কিনে ফ্ৰাই কৰোঁ বাৰু এখানি কুচিয়াখানি তেলত দিলোঁ এখানি বাৰু ভাজি লওঁ ভাজি লৈ কিনে ৰাতিৰ ভাতটো আমি খাই লওঁ ভাত খাই কিনে আপোনালোকক বাৰু লগ পাই আছোঁ ৰাতিৰ খোৱা লোৱাও হ'ল আজি যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে বাৰু এৰিছোঁ